মধুস্মৃতি ষ্টাইলৰ আন এটা সুন্দৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক। আজি জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে আজি ঘৰতে অকণমান সৰুকৈ শৰাই এখন দিম আৰু নামঘৰলৈও যাম। সেইকাৰণে মই ঘৰত সোনকালে মোৰ শৰাই দিয়া কামখিনি মই কৰি লওঁ। এতিয়া পায়স বনাবলৈ লৈছোঁ আৰু প্ৰত্যেক বছৰে মই শৰাই দিওঁ। মিঠৈও বনাওঁ, কেঁচা মিঠৈ পকা মিঠৈ দুয়োটাই বনাওঁ। পকা মিঠৈ কালি বনাই থলোঁ, গোসাঁই ঘৰত থৈ দিছোঁ বনাই। আৰু এতিয়া পায়স বনাবলৈ লৈছোঁ আৰু কেঁচা মিঠৈও বনাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া জহা চাউল দি বনাইছোঁ পায়স আৰু আজি প্ৰথমবাৰ কনডেন্স মিল্ক দি পায়স বনাম। নাজানো কি হয়, ফাৰ্ষ্ট টাইম বনাম, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এয়া পায়স উতলি আছে, মই কনডেন্স মিল্কখিনি দি দিম এতিয়া। এয়া পিঠাগুড়ি ভাজি আছোঁ, পকা মিঠৈ বনাম। ভজা হৈ গ'ল, ভজা হৈ গ'লত এই পেপাৰ এখনত এনেকৈ এইখিনি উলিয়াই দিলোঁ। আৰু কেঁচা মিঠৈ বনাবৰ কাৰণে মই এয়া আধা কেজি পিঠাগুড়ি লৈ লৈছোঁ। এয়া 3 চামুচ, এইখন চামুচেৰে মই 3 চামুচ চেনি দিলোঁ আৰু 1 চামুচ দি দিছোঁ, 4 চামুচ চেনি দিছোঁ। ঘিউ এয়া লৈছোঁ, ভৰ্তিকৈ 1 চামুচ দিছোঁ আৰু 1 চামুচ দিছোঁ। তাৰপিছতে অকণমান গাখীৰ সানি সানি মই লাডুকেইটা বনাই থাকিম। চেনি সেইখন চামুচেৰে, এইখন টেবুল চামুচ, এইখন চামুচেৰে মই 5 চামুচ চেনি দিলোঁ। তাৰপিছত ডাঙৰ ডাঙৰকৈ ভৰ্তিকৈ 2 চামুচ ঘিউ দিলোঁ আৰু এনেকৈ মই অকণমান সানি লৈছোঁ। এয়া সানি আছোঁ, সানিলে এনেকৈ যাতে মুঠি মাৰিলে এনেকৈ লাড্ডু হৈ যায়, এনেকুৱা হ'ব লাগিব। তাৰপিছতে অলপ অলপকৈ মই আমুল তাজা দি দি বনাই থাকিম। একেবাৰতে বেছিকৈ দি নিদিওঁ। এয়া হৈ গৈছে আৰু এনেকৈ আমি মিঠৈকেইটা বান্ধি গৈ আছোঁ। এইটো চকলেট দিছে সৰুটোৱে তানভীৰে ভগৱানক দিবৰ কাৰণে, ভগৱানৰ হেপী বাৰ্থডে কাৰণে দি দিছোঁ মই তাকে। সি দিবলৈ কৈছে যে সেইকাৰণে দি দিছোঁ, এইকেইটা থৈ দিছোঁ। এয়া শৰাই দিব লৈছোঁ, অকণমান প্ৰাৰ্থনা অকণমান গাওঁ, যি জানো তাকে গাম আৰু তাকে চাই থাকক ভিডিঅ'টো। সেহি ভকত কনম ৰসময়ী মাঘো ভকতি সমস্ত মস্ত কমনি নিজ ভকত বৈশ্য ভজো হেন দেৱ যদুপতি যাৰ নাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰয় হৃদয়ত উপাসা কৰয় হৃদয়ত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰি ৰাম বৰা শ্ৰীৰাম
বুদ্ধ কল্কি নামে জপ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম তজু পাৱে কৰো প্ৰণাম। কেনেকুৱা লাগিছে এটা টেষ্টি হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল লাগিলে আজি প্ৰাৰ্থনা কৰি জনাই নজনাই কৰিলোঁ আৰু শৰাইখন দিয়া হৈ গ'ল এতিয়া আমি নামঘৰলৈ যাম আৰু মই এতিয়া ওপৰত দি থৈ আহোঁগৈ ইয়াৰ প্ৰসাদ আমাৰ ঘৰতে থাকে SBI এমপ্লয়ী এজন তেখেতক দি থৈ আহোঁগৈ এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ নামঘৰলৈ যাওঁ ঘৰত কাম চাম কৰি মেলি হ'ল আৰু গোটেইখিনি এতিয়া নামঘৰলৈ ওলাইছে এওঁ গ'লে মই যাওঁ তাকে নামঘৰত গৈ অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম আমাৰ নামঘৰতনো কেনেকৈ জন্মাষ্টমী আমি পাতোঁ চাই থাকক ভিডিঅ'টো নামঘৰৰ পৰা আহি পালোহি তাৰপাছতে এইটো মোৰ ভাগিন এটা আহি পালেহি সি ইয়াত বেংকতে কাম কৰে ICICI বেংকত হয় নাই তাৰপিছতে সি কথাই কৈ নিজৰ পৰিচয়টো দি দিয়াচোন আজি মোৰ নাম হিৰকজ্যোতি দাস মই ইয়াত জেঠাই হয় মই আজি ডিউটিৰ পৰা আহোঁতে জেঠাই কল কৰিলে মোক যে আজি জন্মাষ্টমী উপলক্ষে এটা আমি আয়োজন কৰিছোঁ নামঘৰৰ অকণমান ময়ো ভালেই পালোঁ ঘৰৰ পৰা দূৰত আছিলোঁ মাতিলে আহিলোঁ প্ৰসাদ খালোঁ খুবেই ভাল লাগিলে পায়সকণ বেছি ভাল লাগিলে আৰু সি খুব চোকা দেই যোৰহাট ছায়েন্স কলেজৰ পৰা পাছ আউট মাষ্টাৰ্ছত কেমেষ্ট্ৰিত মাষ্টাৰ্ছ সেয়াই তাৰপিছতে আৰু অকণমানি দুজনী আহিলে সেই দুজনী আমাৰ জন্মাষ্টমীত আজি আমাৰ দুজনী গোপী আহিছে সেই দুজনী তাকে আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনৰ সৈতে আপোনালোক নটিফাই হৈ থাকে আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে হাঁহি থাকক ভালকৈ থাকক বাই বাই দিদি